বতৰৰ ফল বতৰতে খাব লাগে আৰু সেইবাবে ভাবিলোঁ আজি ৰবাব টেঙাকে খাওঁ। যোৱাকালি ৰাতি মানুহজনে আৰু মই দুইজনে আহি দিলোঁ গাঁও ঘৰলৈ, মানে মোৰ শহু আৰু শাহু দেউতাৰ ঘৰলৈ। এয়া দেখিছে না আমাৰ জাৰজনী ছোৱালী, চাওঁতে চাওঁতে বহুত ডাঙৰে হ'ল। ৰাতিপুৱাৰে পৰা তাই মোৰ লগত লাগি আছে বমা ৰবাব টেঙাকে খাওঁ। ঠিক আছে ব'লা আমি ৰ'দত বহি ৰবাব টেঙাকে কাটোঁ। সেইবাবে ভাবিলোঁ তাইৰো মনটো খুচ হওক আমাৰো মনটো খুচ হওক, কিয়নো ৰবাব টেঙা বুলি ক'লে কোনো ৰ'ব নোৱাৰে হয় নাই। এইফালে মোৰ শাহু মা দেই, আপোনালোকক চিনাকি কৰাই দিয়া নাছিলোঁ নহয়, আৰু এইফালে মোৰ জাজনী। আৰু এইফালে মোৰ মানুহজনে পাত কাটিবলৈ গৈছিলে, এই পাত লৈ আহিলে। পাতত খাই টেষ্টটোৱে বেলেগ নহয় জানো। আৰু সকলোকে এখন এখনকৈ বিলাই দিলে আৰু মই ভগাই দিলোঁ সকলোকে। ৰবাব টেঙা বুলি ক'লে কোনো ৰ'ব নোৱাৰে কিন্তু দেই, মই কিন্তু বিশেষকৈ। আৰু এইফালে মই মানুহজনক গামডাল দি দিলোঁ, কিয়নো সি পেলাই খায় আৰু মই বেটিয়ে বহুত ধুনীয়াকৈ খাইছে। আৰু এইফালে মোৰ জাজনী চাওকচোন লাজ কৰি ভিডিঅ' কৰিলে। এইফালে মই খাইছোঁ বহুত টেষ্টি দেই। আৰু এইফালে মোৰ শাহু মা ইমান স্পীড খাইছে নহয়, সঁচাকৈ লগে ভাগে খোৱা টেষ্টটোৱে কিন্তু বহুত বেলেগ দেই। আৰু আজি আমাৰ ঘৰলৈ নিউ মেম্বাৰো আহিলে দেই। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই।